নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি মোৰ থাম্বনেইলখন চাই চাগে নিশ্চয় গমেই পাইছে মই কিহৰ ওপৰত ভিডিঅ' বনাবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো বেছি দেৰি নকৰোঁ। ভিডিঅ'টো বেছি দেৰি নকৰোঁ, ভিডিঅ'টো শেষলৈকে চাই যাব আৰু কেনেকুৱা লাগিছে কমেণ্টত এবাৰ জনাই দিব। এয়া চাওক, এইকেইযোৰ ঘৰত বোৱা কাপোৰ হয়। এইযোৰো ঘৰতে বোৱা কাপোৰ হয়। কাপোৰকেইযোৰ কেনেকুৱা লাগিছে ক'ব, মই আপোনালোকক গোটেইখিনি মেলি পেলাই দেখাই দিম এখন এখনকৈ। আৰু ইয়াত থকা দহিখিনি আমি ঘৰতে গুঠিছোঁ, গোটেই দহিখিনি। এইযোৰ চাওক, এইযোৰ প্ৰথমেই দেখাইছোঁ। এইযোৰ কাপোৰ, এইযোৰ ঘৰতে বোৱা হয়। কাপোৰযোৰ চাই লওক ভালকৈ। পটিও লগাই দিছোঁ ইয়াত। আৰু ইয়াত ফুলটো চাই লওক, ইয়াত ৰঙা দিয়া হৈ আছে, ক'লা আৰু সেউজীয়া, এই তিনিটা কালাৰ দি পেলাই বৈছোঁ। মাজত গোটেই কাপোৰযোৰতে এনেকৈ বুটা বাচি দিছোঁ সৰু সৰুকৈ। চাই লওক কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব কমেণ্টত। এইযোৰ গোটেই কাপোৰযোৰ দেখাই দিছোঁ। এখন চাদৰ হয়, তলত যোনখন আছে এখন চাদৰ আৰু ওপৰত এখন মেখেলা। ইয়াৰ লগত ব্লাউজ, এনেকুৱা কেইবাযোৰ কাপোৰ লগাইছিলোঁ, গতিকে প্ৰতিযোৰতে ব্লাউজ দিয়া নাই। ব্লাউজ দুটামান ব্লাউজে চিলাইছোঁ গোটেইকেইযোৰ কাৰণে, বেলেগ বেলেগকৈ ব্লাউজ চিলোৱা নাই। এয়া মেখেলা আৰু চাদৰ। এইযোৰ 2 নম্বৰ কাপোৰযোৰ চাওক। এইযোৰ এয়া চব কাপোৰ পদ্মিনী সূতা দি বোৱা হয়। আৰু এইযোৰ পদ্মিনী সূতাত বৰ্ণালী বৈ দিছে, সেইকাৰণে অলপ চিকনা দি আছে, জিকমিকাই থকা নিচিনা অলপ আছে। ইয়াত দুটা কালাৰ দিয়া হৈ আছে, এটা ক'লা আৰু সেউজীয়া, দুটা কালাৰ দি বৈছোঁ ইয়াত। এইযোৰটো গোটেইযোৰতে বুটা বাচি দিয়া হৈছে। বুটাটো এইখনত অকণ ডাঙৰ ডাঙৰকৈ দিছোঁ। আৰু এইযোৰ চাওক, এইযোৰ 3 নম্বৰ কাপোৰযোৰ। এইযোৰ গুলপীয়া পদ্মিনী দিয়ে বৈছোঁ। এইযোৰ অকল পদ্মিনী সূতা দিয়ে বৈছোঁ, ইয়াত বৰ্ণালী সূতা দিয়া নাই। ইয়াত গুণা মাৰি দিছোঁ অকণমান। ইয়াত চাওক, গুণা মাৰি দিছোঁ কাৰণে ইয়াত অকণমান চিকনা দি আছে। আৰু ইয়াত ফুলটো আমি ক'লা, সেউজীয়া আৰু হালধীয়া দি পেলাই বনাইছোঁ। গোটেই কাপোৰযোৰতে গুণা পাৰি দিছোঁ আৰু এনেকুৱা ফুল বাচি দিছোঁ। গোটেইযোৰতে ৰোল পাৰা নিচিনা ফুল বাচি দিছোঁ। গোটেই কাপোৰযোৰতে তেনেকুৱা আছে। এই কাপোৰযোৰত আমি পটি দিয়া নাই, কাৰণ এইটো আমি যেতিয়া বৈছিলোঁ তেতিয়া এইটো ষ্টাইল খুব ওলাইছিলে, পটি নাথাকা। সেইকাৰণে আমি এইযোৰ কাপোৰত পটি নিদিলোঁ, এনেকৈ ৰোল পাৰি পেলাই কাপোৰযোৰ বলোঁ। এইযোৰ কাপোৰৰ ডিজাইনটো চাওক, এই গোটেইখনতে আমি এনেকৈ সৰু বুটা বাচি দিছোঁ গোটেই কাপোৰখনতে। ইয়াত এইখনতো আমি পটি দিয়া নাই, এইখনতো পটি হিচাপত আমি এই ফুলটোৱে লাইনকৈ গোটেইখনতে দি দিছোঁ লাইনকৈ, পটি সলনি। আৰু এখন তেনেকৈ ইমান ডিজাইন দিয়া নাই, গোটেইখনতে খালি সৰু সৰুকৈ বুটা বাচি দিছোঁ গোটেই কাপোৰযোৰতে। এইখন চাওক, অকল ক'লা ফুল দিয়ে দিলোঁ, ইয়াত বেলেগ ৰং নিদিলোঁ, এটা ৰঙেই দিলোঁ। কেনেকুৱা লাগিছে ক'ব। এই কাপোৰযোৰৰ ব্লাউজটো মই দেখাই দিছোঁ। কাপোৰযোৰ বহুত চিম্পুল, সেইকাৰণে ব্লাউজটো অকণমান ষ্টাইল দি দিছোঁ। হাতটো এনেকুৱা অকণমান দীঘল কৰি দিছোঁ হাতটো, আৰু এনেকৈ আগফালে এনেকৈ পটি বাচি গৈছিলে কাৰণে আগফালে এনেকৈ লগাই দিলোঁ। আৰু ব্লাউজটোৰ বেক চাইডটো দেখাই দিছোঁ। বেক চাইডটো মই এইখিনি মই নিজে লগাই দিছোঁ। আৰু এই ঝুমকাকেইটাও মই নিজে লগাই দিছোঁ। এইটো ষ্টাইল মই নিজে দি দিছোঁ, এইখিনি ঘৰতে লগাইছোঁ। এইটো চাওক ব্লাউজৰ বেক চাইডটো। চাওক, এইযোৰ 5 নম্বৰৰ কাপোৰযোৰ। এইযোৰ গুলপীয়াই হয়, বাকীকেইযোৰ সেউজীয়া, ক'লা আৰু ৰঙা ফুল দিয়াৰ কাৰণে এইযোৰত অকল চিয়াহী কালাৰে দি দিছোঁ। আৰু এইযোৰটো গোটেই কাপোৰযোৰতে সৰু সৰু বুটা বাচি দিছোঁ, নহ'লে বেছি চিম্পুল হৈ যায়গৈ, বুটাটো নাথাকিলে ভাল নালাগে। সেইকাৰণে গোটেই কাপোৰযোৰতে বুটা বাচি দিছোঁ, অকল চিয়াহী কালাৰ দিয়ে বৈছোঁ। চাওক কাপোৰযোৰ, দহিখিনিও অকল চিয়াহী কালাৰে দিলোঁ। চাওক কেনেকুৱা লাগিছে কাপোৰযোৰ জনাব। কোনযোৰ কাপোৰ বেছি ভাল লাগিছে কমেণ্ট কৰি জনাব। এইটো চাওক, ফুলটো ভালকৈ দেখাই দিছোঁ। এই গোটেই কেইযোৰ কাপোৰ আমি পদ্মিনী সূতা দিয়ে বৈছোঁ। এইযোৰ কাপোৰৰ লগৰ ব্লাউজটো চাওক, এইটো আগফালটো একেবাৰে চিম্পুলকৈ দিছোঁ। আৰু বেক চাইডটো মই দেখাই আছোঁ। কিন্তু বেক চাইডটোতহে অকণমান পটি বাচি যোৱাৰ কাৰণে বেক চাইডটো এনেকৈ লগাই দিলোঁ, ডিঙৰিখিনি কাঠটোত বেক চাইডত এনেকৈ পটি লগাই দিছোঁ। বাকীখিনি চিম্পুল।
চাওক এযোৰ 6 নম্বৰ কাপোৰযোৰ এযোৰ আচলতে গুলপীয়া আছিলে গুলপীয়াত আমি বেঙুনীয়া ৰংটো বৈ দিয়াৰ কাৰণে কালাৰটো এনেকুৱা হৈ গ'লগৈ ইয়াত চাওক ইয়াত কুলা ৰঙা আৰু সেউজীয়া ফুল দি দিছোঁ ফুলকেইটা ইয়াত সৰু সৰুকৈ দিছোঁ আৰু আগৰ কেইযোৰ নিচিনাই গোটেই ভিতৰত গোটেইখিনিতে সৰু সৰু বুটা বাছি দিছোঁ চাওক দহিটো সেউজীয়াই দি দিলোঁ বেলেগ ৰং নিদিলোঁ আৰু এইবোৰ চাওক ইয়াত আমি বেঙুনীয়া বৰ্ণালী সূতা বৈ দিছোঁ পদ্মিনীত চাওক এযোৰ 7 নম্বৰৰ কাপোৰযোৰ এযোৰ গুলপীয়াই হয় ইয়াত গুলপীয়াই বৈ দিছোঁ ইয়াত ফুলটো আমি সেউজীয়া আৰু কোলা দিছোঁ একে সব গোটেইকেইযোৰতে একে ৰং দিলেও ভাল নালাগে সেইকাৰণে কোনোবাযোৰত অকল কোলা কোনোবাযোৰত সেউজীয়া ৰঙা এনেকৈ মিক্স কৰি দিছোঁ কোনোবাযোৰত সেউজীয়া আৰু কোলা এনেকৈ মিক্স কৰি দিছোঁ ইয়াত দহিটো আমি কোলা আৰু সেউজীয়া দিছোঁ চাওক দুটা কালাৰৰ দিয়াৰ কাৰণে দহিটো তেনেকুৱাই দিছোঁ আৰু ইয়াতো গোটেই কাপোৰযোৰতে এনেকৈ বুটা বাছি দিছোঁ এনেকৈ বুটাটো এনেকুৱাকৈ দিছোঁ গোলকৈ ফুল বাছি দিয়া নাই বুটাটো চাই লওক এই কাপোৰযোৰটো আমি এনেকৈ ছাইডৰ পটি দি নিদিলোঁ এনেকৈয়ে বলোঁ কাপোৰযোৰ চাওক কোনযোৰ কাপোৰ চাই ভাল লাগিলে আপোনালোকৰ জনাব কমেণ্টত কোনযোৰ ভাল লাগিলে বেছি এই গোটেইকেইযোৰ কাপোৰ আমি ঘৰতে বৈছোঁ যোনযোৰ ভাল লাগিছে কমেণ্টত জনাই দিব ইমানতে ভিডিঅ'টো সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব আৰু কমেণ্ট এটা দি দিব কোনযোৰ কাপোৰ ভাল লাগিলে লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ আৰু ভিডিঅ' মই আপলোড কৰিলে আপোনালোকে সোনকালে পায় আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আগলৈও পাই থাকে